जय हिंद जय भारत। तो परिस्थिति एनेकुवा ना এটা ভিডিও বনাব পাৰিছো না কিছুমান ভাই বন্ধুৰ কুৱেৰি ৰিপ্লাই কৰিব পাৰিছো। তো বাহিৰত বৰষুণ ভিডিও বনাব পৰা নাই। এটা ৰুমত আছো যদিও মানে চাৰিওপিনে নইজ আপোনালোকে মানে কথাবিলাক বুজি পাই আছে নে নাজানো। तो काइंडली কথাবিলাক মানে এডজাস্ট কৰি ল'ব আৰু ঠিক আছে। तो ज़्यादा बकवास भी नहीं करना है। मेन केटामान कथा আছে इम्पोर्टेंट कथा আছে। तो সেইখিনি কথা মানে ডিসকাস কৰিম। तो কথা হল মানে কিছুমান ভাই বন্ধু সুধিছিলে যে প্ৰসেসটো কেনেকুৱা মানে অকমান চেঞ্জ হৈছে নেকি। অকমান চেঞ্জ হৈছে বাৰু মানে ধৰক কামৰূপ ডিস্ট্ৰিক্ট মান্দাকাটাৰ যেটো মানে কামৰূপ ৰুৰেল তো তাত মানে ফার্স্ট টাইম মানে পিএসটি মানে প্রিলিমিনারি ডকুমেন্ট ভেরিফিকেশন হব। তাৰপিছত বিপ টেষ্ট হব মানে চেস নাম্বার সময় লগাই ফেলে ডাইরেক্ট রানিং গ্রাউন্ডত ঠিক আছে। তাত আপোনাৰ রানিং লং জাম্প সিনাপ সৱাৰি নাই বাৰু। তো সেইখিনি কাম কৰাৰ পিছতহে ডাইরেক্ট মানে পিএসটি ফিল্ড মানে ভিতৰত পিএসটি কৰিব মেডিকেল তাৰপিছত ফাইনেল ডকুমেন্ট ভেরিফিকেশন আকৌ হ'ব। তো এইটো প্ৰসেস আৰু এইটো প্ৰসেস মানে এবাৰ লগভগ প্ৰত্যেক ডিস্ট্রিক্টতে হৈ আছে। এইটো মই যিখিনি গম পাইছো নলবাৰী ডিস্ট্রিক্টত প্ৰায় সেম। তাৰপিছত কথা হ'ল যে ইন্টাৰভিউ কেনসেল হ'ব পাৰে নেকি। মানে কেনসেল বুলি তেনেকুৱা নহয় মানে যদিও বা বতৰ মানে বেয়া হয় সিচুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰি কিছুদিনৰ কাৰণে এক্সটেন্ড কৰিব পাৰে। অলৰেডি হয়তো সবে গমেই পালে যে কাহিনীপাৰা 4 এপ্ৰিল কামৰূপ মেট্ৰৰ মানে ইন্টাৰভিউ অলৰেডি মানে 5 অক্টোবৰলৈকে পিছুৱাই দিছে। তো পৰিস্থিতিৰ ওপৰত বেছ কৰি যদি মানে তেনেকুৱা পৰিস্থিতি হয় ইয়াতো মানে ইয়াত বুলি নহয় প্ৰত্যেক ডিস্ট্ৰিক্টতো কৰিব পাৰে ঠিক আছে। তো সেইটো পিছৰ কথা দেখা যাব। তাৰপিছত আৰু এটা মানে ইম্পৰ্টেণ্ট কথা আছিলে এইটো মোৰ মানে সাজেশন আছিলে যে বেক ডেট যিসকলে বেক ডেট লোৱাৰ কাৰণে দৌৰি ফুৰি আছে তো বেয়া বুলি নকওঁ কাৰণ সিচুৱেশ্যন কুছ এনেকুৱা হয় যে মানে বেক ডেট ল'বলৈ বাধ্য ল'ব পাৰিব কোনো প্ৰব্লেম নাই। তো মই ভাবোঁ কি মানে যদি মানে পাৰফৰ্মেঞ্চ ঠিক আছে যদি কোনো মেজৰ কোনো প্ৰব্লেম নাই তো সেইসকলক মই মানে অনুৰোধ জনাম যে ভালকৈ পারফরমেন্সটো দি ফেলে কষ্ট কৰি হলেও মানে পারফরমেন্সটো দি ফেলে মানে রিটেনের কাৰণে প্রিপারেশন কৰক ঠিক আছে। তো তাৰপিছত যদি মানে মেজৰ প্ৰব্লেম হয় তেতিয়া তো বেক ডেট ল'ব লাগিব ঠিক আছে ফেল কৰাতকৈ। তো সেইটো মানে লক্ষ্য ৰাখিব। তো তাৰপিছত বেক ডেট ল'ব পাৰিব ইজিলি ল'ব পাৰিব মানে প্ৰসেস মতে ক'লে হ'ল টু দ্য এসপি সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তেনেকৈ লিখিব যিটো মানে ৰিজন আছে ৰিজনটো ভালকৈ মেনশ্যন কৰিব আৰু মেডিকেল ডকুমেন্ট হলে বা কিবা এক্সাম থাকিলে বাস এইটো ভালকৈ মেনশ্যন কৰি দিব ঠিক আছে। তো গম পাইছোঁ যে এসএসসিৰ মানে বহুত কেণ্ডিডেট মানে সেম ডেটত এক্সাম আছে। তো সেইবিলাক ভালকৈ মেনশ্যন কৰি দিব যিমান ডকুমেন্ট আছে মানে এপ্লিকেশ্যন লগত ইনক্লুড কৰি দিব ঠিক আছে। তো তাৰপিছত মানে ভিউৱাৰ্ছ এজনে মানে হেৰি কৰিছে মানে AMT 6930 মানে ইউটিউবত মানে এটা কমেণ্ট কৰিছিলে যে মোৰ ডকুমেন্ট অনলাইন কৰোঁতে এক্সট্ৰা দিয়া নাছিলোঁ তাত দেখালে হ'বনে নাই অনলাইন কৰা মতেই দেখাব লাগিব। আচ্ছা ঠিক আছে না কোনো প্রবলেম নাই। অনলাইন শুনক যদি অনলাইন কৰোঁতে মানে কোনো বস্তু দিব পৰা নাই সাপোজ এনেকুৱা থাকে ন বস্তু এটা বিচাৰি পোৱা নাযায় তো সাপোজ কাষ্ট সার্টিফিকেটে হোক বা কিবা এক্সট্রা যেটো নাকি মানে অনলাইন টাইম দিব পৰা নাই কিন্তু বাট আপুনি বস্তুৰ পিছত পালে এইটো মানে ইয়াত ফিজিক্যাল দিবলৈ আহি যেতিয়া ফাইনেল ডকুমেন্ট ভেরিফিকেশন হয় তাত বস্তুটো মানে কৈ দিলে বাস ৰিমাৰ্কছ আছে ৰিমাৰ্কছত লিখি দিব যে এইটো আপলোড দিয়া নাছিলে বাট আছিলে। তো ঠিক আছে তেনেকৈ হৈ যাব কোনো প্ৰব্লেম নাই তাৰপিছত আৰু এটা কথা আছিল যে প্ৰিফাৰেঞ্চ চেঞ্জ কৰি ল'ব পাৰিব ইজিলি কোনো প্ৰব্লেম নাই ইয়াত কোনো অসুবিধা নাই। তাৰপিছত আৰু এজন বন্ধুৱে প্ৰশ্ন কৰিছিলে নৱ দাস 8681 ছাৰ মোৰ অনলাইন কৰোঁতে কম্পিউটাৰ দোকানীয়ে সায়েন্স কৰি পেলাইছে মই আৰ্টছৰ হয় কাৰেকশ্যন কৰি দিবনে মোৰ ভয় লাগি আছে প্লিজ কোনো প্ৰব্লেম নাই। এইটো এইবিলাক কোনো মেটাৰে নহয় সিম্পল মেটাৰ হয় মানে আৰ্ট সিস্টেমৰ হয় কিন্তু ইয়াত সায়েন্স সিস্টেম হৈ আছে ঠিক আছে। এইটো চেঞ্জ কৰি ল'ব পাৰিব কোনো প্ৰব্লেম নাই একদম নো টেনশ্যন। কমন কেইটামান কুৱেশ্যনে চাইছোঁ তাৰমানে এনেই ধৰক কুৱেশ্যন বহুত আছে मतलब जिन सवाल मतलब जो सवाल मतलब सभी को टच करता है तो उसी सवाल का जवाब करने के लिए कोशिश कर रहा हूँ ठीक है। तो नेक्स्ट असल जे গ্ৰাফিন মিলি যে প্ৰশ্ন কৰিছে এটা যে মেডিকেলত ফ্লেট ফুড চাই নেকি চাব অবভিয়াছলি চাব ফ্লেট ফুড চাব আৰু নৰ্মেল হয় মেডিকেল ইমান মেজৰ নহয় বাৰু। তাৰপিছত আৰু এজন সুধিছিলে যে যেটো ডিষ্টেন্সটো তাত কিমান মিটাৰ দি দিয়ে অনলি 5 মিটাৰ্ছ ঠিক আছে। অকণ বেছি থাকে যদিও মানে 5 মিটাৰ এইটো নো টেনশ্যন 5 মিটাৰ। তাৰপিছত এজন সুধিছে মানে কিমান মিনিটত সোমাইছে জনাবচোন ছাৰ 5:30ত সোমোৱা ছোৱালী ওলাইছে নেকি নাই ওলোৱা নাই। পারফরমেন্স বুলি ক'লে ধৰক মানে ফাৰ্স্ট ভিডিও এটা মানে হয়তো দেখিবলৈ পাইছে আপোনালোকে
যে ফাৰ্ষ্ট গ্ৰুপত মানে 21জনী ছোৱালী সোমাইছে, নেক্সট গ্ৰুপত 6জনী 11জনী 12জনী, তাৰপিছত 6জন, আৰু এটা গ্ৰুপত 2জনী সোমাইছে, এজনী হাইটত ওলাই গ'ল, তাৰপিছত আৰু এটা গ্ৰুপত অনলি এজনীয়ে সোমাইছে। ঠিক আছে, পাৰফৰ্মেঞ্চ মানে প্ৰথম গ্ৰুপতে ভাল হৈছিলে, দুটামান গ্ৰুপত, তাৰপিছত বৰষুণ আহি পেলাই মানে বেয়া হৈ গ'ল, ফিল্ডখনো বেয়া হ'ল, তাৰপিছত টাইম অভাৰ হ'লে মানে পাৰফৰ্মেঞ্চ বেয়া হয় ন, চবেই জানে। তো তেনেকুৱা 530 তলৰ মাৰা ছোৱালী এতিয়ালৈকে মই দেখা নাই। ঠিক আছে, তো ফিল্ডখনৰ অৱস্থা কেনে জানে ন, বতৰ বেয়া হৈছে, তো ফিল্ডখন অভিয়াছলি বেয়া হ'ব। তো মে বি চান্সেছ আছে মানে অকণমান পষ্টপন কৰি দিয়া বা মানে পিছুৱাই দিয়াৰ চান্স আছে, আৰু সেইটো টেনশ্যন ল'ব নালাগে। গুৱাহাটী চাইডে তামাম বৰষুণ, লং জাম্প ট্ৰেক হ'ব বাৰু, পিছলৈকে দেখা দিব আৰু। ঠিক আছে, ডকুমেণ্ট কি কি লাগিছে জনাব, সেইটো কৈ দিলোঁ। মানে ডকুমেণ্ট যি আছে চব, এভৰি ডকুমেণ্ট, যি ডকুমেণ্ট আপুনি জানে ন, মানে ধৰক এজ ৰিলেশ্যন, মানে এজ প্ৰুফ চাব, এড্ৰেছ প্ৰুফ চাব, ID প্ৰুফ চাব, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, এইখিনিয়ে। আৰু যদি এক্সট্ৰা কিবা NCC আছে বা হোম গাৰ্ডছ আছে, এইবিলাকতো চাব দিব, এইবিলাকতো চাবই ন। কিমান টাইম লাগিছে ছোৱালীবিলাকক, তেনেকুৱা 6:48 সোমালে প্ৰথম গ্ৰুপত চালোঁ, বাকী ইমান চাব ধৰক কাম আছে ন, কাম থাকে ন বেলেগ, তো চব বস্তু চাই থাকিব নোৱাৰি। তো এইখিনি ধৰক ভিডিঅ' বনাবৰ চিটুৱেশ্যন নাই, তথাপি মানে এইখিনি বনাব লগা বাধ্য হৈছোঁ। আৰু কৈছোঁ নহয়, মানে ভইচ কথাখিনি বুজি পাব নে নাপাব নাজানো, কিন্তু কাইণ্ডলি মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে বুজি লয়, মানে কথাখিনি যাতে এডজাষ্ট কৰি লয়। ঠিক আছে, তো নেক্সট কেতিয়াবা চাওঁ, দেখা যাওক, তো ভিডিঅ' যদি ভালকৈ বনাব পাৰোঁ। ঠিক আছে, তো ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ। কথা আছিলে বহুত, কিন্তু নোৱাৰিলোঁ। আৰু এটা লাষ্টৰ কথা যে মানে এনেকুৱা হয়, মানে জছ মে হোচ কবি কাবু মে ৰাখনা চাহিয়ে। ঠিক আছে, মানে জছতে প্ৰথম পাকতে মানে আজি চালোঁ, মানে 2 নম্বৰ গ্ৰুপত এজনী ছোৱালী মানে ফাৰ্ষ্ট একদম মানে 47 নে 6 ছেকেণ্ডত মানে এপাক ৰানিং কৰিলে, তাৰপিছত নাই মানে লাষ্টত পাছ কৰিলে নাজানো, পাছ কৰিলে চাগে। তো তেনেকুৱা হ'ব নালাগে, জছো লাগিব, আৰু জছত কামবিলাকত ঠিকমতে কৰিব লাগিব। তো তেনেকুৱা হ'ব নালাগে, নৰ্মেলি বাছ ধৰি ৰাখিব পাৰিলে মানে হৈ যায়, আৰামত কোৱালিফাই হৈ যায়। ঠিক আছে, তাৰপিছত জানে ন, লং জাম্পত মাৰি নাম্বাৰ উঠাব লাগিব বাকী। ঠিক আছে, তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া। জয় হিন্দ, জয় ভাৰত।